এতিয়া দেখোন বহুত ডাঙৰ হৈছে বা কাটিব লাগিব কি তই ক'ত দিছিলি এইটো কাৰ ছাগলী বেলেগৰ ছাগলী আমাৰ খেতিত নামছিল না সেইকাৰণে ধৰি লৈ আহিছো বেলেগৰ ছাগলী তই কিয় ধৰি লৈ আহিছা বুবা বস্তু না এটা কাম কৰো ভাতকেইটা খুৱাই বিচনাত খুৱাই থওগে বেলেগৰ ছাগলী খুৱাই থোৱা দৰকাৰ নাই এটা কাম আছে খৰত দিয়া খোৱাৰত দিলে শিয়াল খাব না তোৰ যে কথা মাথাত অলপ বুদ্ধি নাই বুদ্ধি নাই মই কি কৰিম বুদ্ধি নাই বেমাৰ পৰা কিনি আনগে মেমৰে বুদ্ধি বিক্ৰী কৰিম নেকি এনেহ'লে মই 1 টকাৰ বুদ্ধি কিনি লৈ আহো খা খা তোৰ ছাগলী তই খাগে বোলে ছাগলী চুমা খাই বুদ্ধি চুদ্ধি তই আকৌ নাই কি যে কৰি খাবই মোৰ কাৰণে এগিলাচ পানী লৈ আহ মোৰ বুলি বুদ্ধি নাই এনা বুদ্ধি আনি ঘৰত বা কি কৰি থাকে এতিয়ালৈকে পানী আহি পোৱা নাই মেম্বাৰ ইয়ে কি আপুনি কিয় ভয় খাইছে আপুনি বহক মোৰ দাদাই পঠাই দিছি কিয়া মেম্বাৰ সাহেব আপুনি ওলি বুদ্ধি বিক্ৰী কৰে আপোনাক এটা ভৰি থৈ কি কৈছে মেম্বাৰ সাহেব মোক মানুহে মোৰ বুলি বুদ্ধি নাই কৈ থাকে আপোনাৰ দুটা ভৰি থৈ বুদ্ধি দিয়ক মোক তোৰ ভায়াকে মোক একদিনা যি অপমান কৰিছিল আজি এই অপমানৰ প্ৰতিশোধৰ কাৰণে এটা চুক্তি দি দিলো তোক এই বুদ্ধি কথা কৈছা রে বুদ্ধি দিম দে টেনশন নকৰিবি তই দিম বুদ্ধি দিম আপুনি মোক দাদা হলিও দাদা ককা হলিও ককা আপুনি মোক বুদ্ধি দিবাই লাগিব মানুহে কো মোৰ বুলি আকৌ বুদ্ধিটো দি নাই আপুনি মোক 1 টকা বুদ্ধি দিবা লাগিব এই টেনশন নকৰি বুদ্ধি দিম ৰ তই আজি ৰাতি যাই কিনে তই ঘৰত শুবি শুই কিনে ৰাতিপুৱা উঠি যাক আগত দেখা পাবি তাৰ নাকত এটা দিবি তই বুদ্ধি কেনেকে আহি যাব দাদা হলি ভাল বুদ্ধি ভাল বুদ্ধি দিছো আজি পৰা মোক কোনেও ক'বা নোৱাৰে বুদ্ধি নাই বুলি আজি মোক মৰম কৰি যাও দিয়ক আকৌ কি হল দাদা আপনার এটা কথা বলার মনত নাই কি কথা আইতে বললো নাই নাকি শয়তান মোৰ খনিকৰ কথা সুধে বেটা দিছো না শিক্ষা যিটো দিছো বুদ্ধি এটা চাবি কি হয় দিছো না এটা বুদ্ধি মজা পাবি দে ঐ গিছলি ৰে গেছলো মেম্বাৰে তোক কি বুদ্ধি দিলা ৰাতিপুৱা শুই উঠি যাক আগত পাম তাৰ নাকত এটা চামাইলো তোৰ লগত একদিন কথা কাটাকাটি হৈছিল সেইকাৰণে মোক মাৰাৰ বুদ্ধি দিছা দাদা হয়নে ভাল বুদ্ধি দিছি কিজানি শুন মই এটা তোক বুদ্ধি দিওঁ সূৰ্য গেছি ইয়াত তই এতিয়া যা ৰাতি হৈছে হোগে যাই কিনে
এই কাম হৈছি নে? খুশি তাকটো মারলো বিচার তো লই না হে বিচাৰলৈ আহিছিল বিচাৰ হলে হল মাৰ খাই নাই নহলে জৰিমনা দিম লোক ৰ পইচা লৈ আহি আছো কিমান 500 টকা মনত আছে না মাৰ খাই নাহিবি মোরতো খাই দিয়ে কাম নাই মই মার খাই কি বিচাৰ পাচ্ছি এতিয়া গিলি মানুহ আহিব নাই ও তাকেই তো তাতে কি পইচা তই আজি এই বিচাৰত আছামি তই তাতে কিয় পইচা তই তলত বহিব লাগে না নাই বা তলত বা ওপৰত বহিব আহিছে নমস্কাৰ নমস্কাৰ বহক বহক চাচোন কেনকে মাৰছি মেম্বৰ দা কওকচোন কি হৈছিল মই ৰাতি টোপনিত শুই কিনে ৰাতিপুৱা উঠি দুৱাৰৰ সন্মুখত আহি কিনে থিয় হৈছোঁ তেতিয়াই সি নাকত থপাতকৈ মাৰি দিছে কি হ'ল কি নহ'ল আকৌ বুজি নাপালোঁ মোক থপাতকৈ মোৰ নাকত মাৰি দিছে এতিয়া তই ক তই কি কৰিছিলি চব একেবাৰে খুলি কওঁ ঐ তই কি কৰি আছা এতিয়া নাই বহুত বজ্জাত সি কিয়া কি হইছি তই কাপোৰ কিয় খুলি আছা আপুনি কোৱা নাই সব খুলি কব লাগে সেইকাৰণে তো মই সব খুলি গৈ আছো তোক কাপোৰ খুলি কবা দিয়া নাই তোক সকলো কথা বুজাই কবা দিছো হেতি কক আপুনি খুলি কব দিছে সেইকাৰণে খুলি আছো হ'ব দে এতিয়া বুজাই ক তাৰতো মান সন্মান একোৱে নাই ঐ তই কাপোৰ পিন্ধ তেনেহ'লে শুনক মোৰ ভায়েকে মোক ঘৰত গালি পাৰে মোৰ বুদ্ধি নাই বুলি কৈ থাকে মাৰিবা আহে কিন্তু নামৰে মোক পিছত বুদ্ধি দিলাক যে তাৰ তো বুদ্ধি চুদ্ধি একো নাই তাক কি কৰা যায় মাৰিবাও তো নৰো আকো নাজনে বুদ্ধি চুদ্ধি একো নাই লাভে নাই মাৰিকে নাই এতিয়া কি কৰা যায় এটা কাম কৰো কি কাম তাৰতো বুদ্ধি চুদ্ধি একোৱে নাই তাৰ পৰা জৰিমনা কৰো এইটোই ভাল হ'ব কামটো তই কেইটা ঘোচা মাৰছা এটাই মাৰছো সঁচাই নে মেম্বৰ দা এটা মাৰি মোৰ নাকত এই অৱস্থা কৰি দিছে দুটা মাৰিলে মোক পোৱা যাব নেকি এতিয়া এক কাম কৰ তই এটা ঘুচি মাৰছা 100 টকা দি নমস্কাৰ আহক বহক ইমান দেৰি হ'ল কিয় লওক খুচৰা নাই নেকি 500 টকা দিছো অ গুৰা পূজাত চাউল নাই ধ্যাৎ, বিচাৰত পূজাৰ চাউল খুচৰাটো নাই আপোনাৰ তাত খুচৰা আছে না নাই নাই আপোনাৰ তাত আছে নাই মই পইচা লৈ আহিছো আপোনাৰ তাত খুচৰা আছে নাই মেম্বৰ দা আপোনাৰ তাত খুচৰা আছে না নাই মই পইচা লৈ আহিছোঁ নেকি তেনেহ'লে খুচৰা নাই খুচৰা নাই কাৰো তাত এইটো তই কি করলি আমাক কে মারলি 1 2 3 4 আৰু পাঁচটা খুজিৰ দাম 500 মই যাওঁ
খুচরা দিলে হেৰি নহয় আৰু বিচাৰত মাতে